সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব বাকচৰ পৰা বনোৱা এটা হোম ডেকৰ আইটেম। এইটো খালি বাকচ লৈছোঁ, তাৰ ডাঠ কৰিবলৈ এনেকৈ তৰপকৈ ডাঠ কাগজ দি আঠা দি ল'ম। এইটো আঠা দি লোৱাৰ পিছত ইয়াৰ ভিতৰত এখন কাপোৰ দিম, এখন কটন কাপোৰ জোঙত মই কাটি লৈছোঁ। এতিয়া আঠা দি এই কাপোৰখন ইয়াত ধুনীয়াকৈ লগাই, কাৰণ ইয়াত যিটো কাম কৰিম এতিয়া তাৰ কাৰণে এই এনেকৈ কেনভাছৰ এটা বেছ হ'লে ভাল হয়। আৰু তৈয়াৰ কৰি লৈছোঁ ৱালপুট্টি আৰু পানীৰ এটা ডো। কৰি হোৱাৰ পাছত হাতখন ধুই পেলাই চাফা কৰি তেল অলপ ঘঁহি ল'ব লাগে, তেতিয়া হাতত লাগি নাযায়। এতিয়া ইয়াত যিটো বস্তু বনাম তাৰ কাৰণে মই আঁকি লৈছোঁ, যিটো মই যেনেধৰণে বনাম বুলি ভাবিছোঁ। তাৰপিছত এই ৱালপুট্টিটোৰ পৰা এনেকৈ টুকুৰা কৰি আঠা দি এইখিনি তাৰ ওপৰত মই পেষ্ট কৰিম। আপোনালোকে থাম্বনেইলত দেখি গম পাইছে, এইটো মই এখন 3D পেইণ্টিং বনাইছোঁ, 3D ক্লে পেইণ্টিং। এনেদৰে মই আঁকি লোৱা শ্বেপৰ ওপৰত এনেকৈ ৱালপুট্টিখিনি আঠা দি লগাই পেলাই সম্পূৰ্ণ কৰিম। সেয়া লগাইছোঁ আৰু এইফালে গছৰ ডাল, তাৰ ওপৰত এডাল টুথপিকৰ সহায়েৰে গছৰ ৰূপ দিবলৈ এনেকৈ আঁচ পাৰি দিম পাতলকৈ। তাৰপিছত এতিয়া কৰিম ৰং কৰাত মই পেইণ্টিং মই ইমান পাকৈত নহয়, যেনেকৈ দিছোঁ আৰু আপোনালোকে চাই গৈ থাকিব কেনেকুৱা হৈছে কমেণ্ট কৰিব নিশ্চয়। মই এই ধৰণৰ পেইণ্টিং প্ৰথমবাৰৰ বাবে বনাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, ৱালপুট্টিখিনি শুকাই ল'বলৈ দিব। শুকাওঁতে খুব বেছি 2 ঘণ্টামান লাগিব। তাৰপিছত শুকোৱাৰ পাছত আপোনালোকে ৰং কৰিব। হাইলাইট কৰিছোঁ হালধীয়া ৰঙেৰে আৰু ছালত হেৰি কৰিলোঁ, মাজে মাজে আঁচ দিছোঁ, তাৰ ভিতৰত ক'লা ৰং কৰি তাৰ ওপৰত আকৌ ৰঙা ৰং কৰি দিছোঁ। এতিয়া আহিলোঁ মেইন পাৰ্টটোলৈ। এতিয়া আমাৰ পৰিয়ালটো মই বনাইছোঁ। 3D পেইণ্টিং আজিকালি খুব ট্ৰেণ্ডত আছে, সজাইছে, বনাই নেম প্লেট বনাই লগতে দেখি মোৰ বনাবলৈ মন গ'ল, সেইবাবে প্ৰথমবাৰৰ বাবে চেষ্টা কৰি চালোঁ। আৰু ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ লাইক কৰিব, আৰু ভিডিঅ' চাবলৈ আগ্ৰহী যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া এইডোখৰ তল বাউণ্ডেৰীটো ক'লা ৰঙেৰে কৰি পেলাম। তাৰপিছত বাহিৰ অংশ চুটলি ৰছী দি মেৰিয়াই ল'ম। মেৰিয়াই হোৱাৰ পাছত ইয়াত মই কৰিছোঁ, চাওক আপোনালোকে দৰ মুখত দিব পাৰে, চাইড ঘৰ এণ্ট্ৰি জেগাডোখৰ